দিয়া তুমি ঘৰৰ পৰা তিনিজনী আহি ক'লে দাদা মোকে মনাতে everyone, good morning. আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাছ কেপচাৰলৈ। বহুত দিন লং ভিডিঅ' দিয়া নাই। আজি ভাবিলোঁ আৰম্ভ কৰোঁ। ৰাতিপুৱা উঠিছোঁ 6টা বজাতে, উঠি অলপমান ৱাৰ্ম আপ এক্সাৰচাইজ কৰিলোঁ। কৰি পেলাই নেমু পানী কুহুমীয়া গৰম পানীত খালোঁ আৰু এতিয়া অকণমান ৰ'দ লৈছোঁ। যিহেতুকে ৰ'দত আমাৰ ৰাতিপুৱাৰ যিটো ৰ'দ হয় সেইটো ৰ'দত ভিটামিন ডি থাকে বুলি কয়। চেষ্টা কৰি আছোঁ অকণমান নিজৰ হেল্থটো ঠিক কৰি ৰাখিবৰ কাৰণে, যিহেতুকে হেল্থ ইজ ৱেল্থ ৰাইট। আজিৰ দিনটোত কি কৰিম আপোনালোকক সকলোখিনি দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱা কাম কাজখিনি সোনকালে কৰি লওঁ, ঘৰ চাফা হাৰাখিনি কৰি লওঁ আৰু গা পা ধুই ব্ৰেকফাষ্ট বনাম। আজি যিহেতুকে বহুত ব্যস্ততা থাকিব, কাৰণ 31 ডিচেম্বৰত ৰাতিৰ খানা আছে। সেইখিনিৰ আয়োজন কৰিব লাগে। ইফালে দাদা আৰু মানুহজন গৈছে বজাৰত আৰু মই ব্ৰেকফাষ্ট খাই লৈ মাহঁতক দি দেউতাহঁতক দি আৰু বৌৰ ঘৰত আহিলোঁ। আৰু এয়া মানুহজনে ত্ৰিপাল টনাই আছে আৰু এয়া দাদা আৰু মানুহজনে বজাৰ কৰিলে। কণী, মাংস, চব শাক পাচলি, সৰু আলু এইবিলাক চব যা যোগাৰখিনি হৈ আছে। এয়া বৌয়ে মাংস কাটি আছে। এটা খুব স্পেচিয়েল ৰাতি এটা ৰেচিপি হ'ব। মই আগলৈ কেতিয়াও খোৱা নাই, এইবাৰ ফাৰ্ষ্ট টাইম খাম। বৌয়ে কৈছে এবাৰ ট্ৰাই কৰা, বৌয়ে ধুনীয়া কৰি বনাব বোলে। আৰু এয়া বনাব, মাংসখিনি সৰু সৰুকৈ কাটিছে। এইখিনি বন্ধাকবিৰ লগত বনাব। কেনেকুৱা হৈছে খাবলৈ আৰু কেনেকৈ বনাই ৰেচিপিটো হয়তো দিব নোৱাৰিম, তথাপিও আপোনালোকক জনাম দেই। আৰু এয়া হৈছে সৰু আলু। এই সৰু আলুখিনি ইভিনিঙৰ কাৰণে চাহৰ লগত আমি ভাজি খাম। যিহেতুকে সৰু আলুত বালি বহুত থাকে, এইখিনি ধুনীয়া কৰি ধুই লওঁ। ধুই লৈ পেলাই সেইখিনি কাটি পেলাই বইল হ'ব দিম। এয়াও বৌৰ ৰেচিপি। বৌ যেনেদৰে মোক কৈ আছে মই এনেদৰে কৰি গৈ আছোঁ। আৰু আমাৰ এয়া নিমিয়ে বোলে ভিডিঅ' কৰে, চাওচোন তাই কি কয়, শুনোৱা হওক। আণ্টি হয় আৰু এইটো মোৰ মা হয়। মা হেল্ল' কা, তোমাৰ মা হয় আৰু দেখাইছোঁ ৰ'ব। আৰু বাহিৰত আছে সেইটো চব্জি, সেইটো কাম কৰি আছে। আজি আমাৰ পিকনিক হ'ব কাৰণে। আৰু সেই ভণ্টিত খুৰাৰ এইটো পাৰছে, আৰু এতিয়া আমাৰ এই টেণ্ট টানি আছে। তেওঁ জীৱন থৈ দিছোঁ। আৰু এতিয়া মই কটাৰী দি অলপমানখিনিত সেই এনেকুৱা আছে বহুত হৈছে পুৰা পুৰিবিলাক। আৰু আমাৰ তাতে সৰিয়হৰ এক বস্তা আছে, ইমান বস্তা খৰিৰ। সেইদিনাখন জুই পাম বোলে পোৱাই নহ'ল, এইখিনি এনেই আছে। ৰ'বক মই মোক দেখাইছোঁ, এইটো মোৰ হাত। আজি একদম মই লেতেৰাই হৈ গৈছোঁ। আপোনাক মই দেখাইছোঁ ৰ'বক। এইটো মই যাইছোঁ মোবাইল হয়, মোক ভিডিঅ' কৰিব বুলি আপোনালোকে দেখা পাইছেই। ভিডিঅ'ত একদম ঠাণ্ডা পাকাত থাকিবই তাতে যে বহুত ঠাণ্ডা। এতিয়া প্ৰায় দুপৰীয়া 12:30মান বাজিছে আৰু এয়া নিমি আৰু মই মটৰ গুচাই আছোঁ। এয়া হেমজিত আহিল চাইকেল চলাই আৰু এয়া ৰ'দত বহি দুয়োজনীয়ে একেবাৰে কথা পাতি মটৰ গুচাই আছোঁ। আৰু তাই এটা দুটা কৰি খায়ো আছে। তাৰে পিছত মই ঘৰলৈ গ'লোঁ, কাৰণ ভাতখিনি দিবও আছে দেউতা আৰু মাক। মই গুচি গ'লোঁ। এয়া কাষৰে এগৰাকী ভণ্টি টুটু, তাই আৰু নিমিয়ে মিলি বাকী কামখিনি কৰিল। আৰু একেবাৰে মই ভাত তাত খাই আজৰি হৈ সন্ধিয়া গোটেইখিনি বস্তু, এয়া চিলিণ্ডাৰে, গীটাৰে, চাউণ্ড বক্স আৰু লগতে মই ঘৰতে দালি বনাইছিলোঁ, কাৰণ দালি খোৱা মানুহ ৰাতি খুব কমেই হ'ব। অকণমানি কৰি দালি বনাই আমি দুয়োজনে আহিলোঁ ওচৰতে, কিন্তু বস্তু বেছি কাৰণে গাড়ী লৈ আহিলোঁ। এয়া পূৰা আয়োজন আৰম্ভ কৰিলোঁ। বাহিৰত
বৌয়ে এয়া চোলা তোলা ৰেডি কৰি দি আছে। এয়া আমাৰ দিদিও আছে আৰু আহিব লাহে লাহে মানুহ গোটেইবিলাক। আৰু এয়া কাষৰে বৌ আৰু এয়া হেমজিতে গান গাইছে, নিজে ঢোল বজাইছে আৰু নিমিয়ে ডান্স কৰি আছে। এয়া টুটু আমাৰ এতিয়া জাষ্ট আৰম্ভণি হৈ গ'ল। এয়া বৌৰ নাচ দেখিছেনে? চ' 31 ডিচেম্বৰ খুব ফূৰ্তি কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, গান নাচ গোটেইখিনি হ'ব। ব'লক এনজয় কৰোঁ, আপোনালোকক দেখুৱাওঁ, গোটেই ভিডিঅ'বিলাক চাই থাকক আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব দেই। এয়া আমাৰ নিমিৰ ধুনীয়া এটা গান আৰু এয়া মাক জীয়েক। খুব ধুনীয়া এটা দিন পাৰ কৰিলোঁ। চাই থাককচোন ভিডিঅ'টো, আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব দেই। আজি আমাৰ সন্ধিয়াৰ পৰাই খানা ষ্টাৰ্ট, কিবা নহয় কিবা থাকিব। এয়া সন্ধিয়াৰ চাহকাপ আমি খাইছোঁ সৰু আলু ভাজি, এয়া চানা মিক্স চানা আৰু কণীটোক অকণমান পুদিনা চাটনি দিছোঁ, লগতে আছে গৰম গৰম গাখীৰ চাহ আৰু চবেই মিলি ধুনীয়াকৈ প্ৰথম ইভিনিং স্নেক্স খাই লৈ শেষ। তাৰে পিছত আধা ঘণ্টামান পিছত আৰু ৰেডি কৰি আছোঁ আমি ৰুটি খাম। আৰু বৌয়ে যিটো বনাইছিলে বন্ধাকবিৰ ভাজি, সেয়া বৌ বনাব। বাই ক'ব লাগে সিহঁতে গান গাই আছে। হা দাদা সেইটো কৰিছে যে এটা ভিডিও হৈ আছে আমাৰ ইমান দেৰি ক'ত গৈছিলা ইমান দেৰি? এয়া এতিয়া আমাৰ বৌয়ে বনাই আছে মাংস বন্ধাকবি দি পেলাই, খুবেই টেষ্টি হৈছিলে। সকলোৱে চাওকচোন কি মজা কৰি খাইছে সঁচাই। কিন্তু মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, একদম এক্সেলেণ্ট হৈছে। এয়া এতিয়া আমাৰ এইটো সন্ধিয়াৰ ছেকেণ্ড টাইমৰ খানা, ৰুটি আৰু বন্ধাকবি চিকেন ভাজি। মজা লাগিছে সঁচাই। পাপি কেনে কই থাকো
পিরিতি মিঠা সুরা দই পিরিতি 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 উড়ে জীবন থাকিব আৰু এয়া এতিয়া বনাই আছে চিকেন ৰোষ্ট আৰু বনাই আছে ভণ্টি মহুৱাই একদম মজা লাগি আছে দেখি পেলাই খাইটো বিৰাটেই ভাল লাগিব এয়া হৈছে মোৰ মানুহজন আৰু তেওঁ এটা ধুনীয়া গান গাইছে আৰু তেওঁৰ গীতৰ তালে তালে আমি সকলো এনজয় কৰি আছোঁ Hai, itu kan nanas. ধুনীয়া সন্ধিয়া এটা আজি কটালো বছৰৰ শেষত জেঠিমাৰ লগত সন্ধিয়াৰ পৰা এনেকৈ জুইকুৰালৈ গোটেইকেইজন বহিছোঁ ইফালে আমাৰ দীপাঞ্জলীয়ে চিকেন পকৰা বনাইছে খুব টেষ্টি হৈছে দেই কেতিয়াবা সুযোগ পালে আপোনালোককো খুৱাম সঁচাই খুব ধুনীয়া হৈছে দীপাঞ্জলী আমাৰ টুটি ইয়াতে সহযোগ কৰিছে আৰু এইবাৰ আমি গীত উপভোগ কৰিছোঁ আমাৰ জেঠিমাৰ তেওঁ এগৰাকী অনাতাঁৰ শিল্পীও আছিল দেই আৰু চাওকচোন এই বয়সতো ইমান সুন্দৰকৈ তেখেতে গীত গাইছে শুনকচোন আপোনালোকে আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে তোৰ শৰণ দুখনি খুবেই সুন্দৰ হৈছে আহক এবাৰ আৰু আমি ডান্স কৰোঁ সো এতিয়া লাষ্ট আমি আমাৰ ফাইনেল মেইন কোৰ্সৰ ফালে আগবাঢ়িছোঁ আমি আজি 31 তাৰিখ শেষৰ নিশা আমি কি খাম এইখিনি ধুনীয়াকৈ সজাই দিছোঁ আৰু বৌয়ে আপোনালোকক ক'ব আজি 31 তাৰিখ শেষ নিশা বছৰৰ শেষ নিশা আমি গোটেই এসাঁজ খাবলৈ ওলাইছোঁ এয়া হৈছে ৰোষ্ট এয়া হৈছে বেঙেনা ভৰ্তা এয়া চালাড বগা ভাত এয়া বইল আলু ভাজা ধনিয়াৰ চাটনি এয়া নেমু জলকীয়া আৰু এয়া পনীৰ আৰু সেয়া বিৰিয়ানী আৰু ইয়াতে লগত আছে কবিৰে মাংস এইটো অলপমান শেষ হ'ল সন্ধিয়াৰ পৰা চলিছে চিকেন পকৰাটো শেষ পালে এতিয়া আমি খাওঁ আপোনালোকে চাওক বাই বাই হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ এভৰিৱান হেপী নিউ ইয়াৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা
নতুন বছৰটো সকলোৰে ভালে কুশলে যাওক আৰু সঁচাই আজিৰ দিনটো খুবেই ধুনীয়াকৈ আমি বছৰটো শেষ কৰিলোঁ, বহুত ফূৰ্তি কৰিলোঁ, ফটো উঠিলোঁ আৰু এতিয়া প্ৰায় 1:30 বাজি গ'ল আৰু এতিয়া আমি দুজন মানে মই আৰু মোৰ মানুহজন আমি ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। অৱশ্যে বহুত বেছি দূৰ নহয়, ৱাকিং ডিষ্টেঞ্চে, তথাপি আমি আধা কিলোমিটাৰমান এনেই অকণমান আগবাঢ়ি গ'লোঁ, টাউনৰ পৰিৱেশ চালোঁ আৰু বছৰৰ আজি শেষৰ দিনটো এনেকৈ ধুনীয়াকৈ বিদায় দিলোঁ। নতুন বছৰত নতুন আশাৰে আৰু আগবাঢ়িম। তেনেহ'লে আজিলৈ আহিছোঁ দেই, বাই, হেপী নিউ ইয়েৰ।